ছাৰ, আজি আমাৰ ঘৰত পায়স দিয়া সকাম আছে। মই ক্লাছটোৰ পাছত যাব পাৰিম নেকি বাৰু? হয় নেকি? ঠিক আছে বাৰু, ক্লাছটোৰ পাছত তই ঘৰলৈ যাবি, কিন্তু কাইলৈ তই আহোঁতে মোৰ বাবে পায়স লৈ আহিবি, ঠিক আছে? ঠিক আছে ছাৰ, কাইলৈ মই আহোঁতে আপোনালৈ পায়স লৈ আহিম। ঠিক আছে বাৰু দে। ৰমেন, তই মোলৈ পায়স আনিছনে? হয় ছাৰ, মই আপোনালৈ পায়স লৈ আহিছোঁ। ঠিক আছে বাৰু দে, খাওঁ মই। এয়া লওক ছাৰ। পায়সখিনি খাবলৈ বহুত টেষ্টি, কিন্তু তই ইমান কমকৈ কিয় আনিলি? কমকৈ মানে ছাৰ, মই পায়স সৰহকৈ আনিছিলোঁ, কিন্তু ৰাস্তাত মোক প্ৰস্ৰাৱ কৰিব লগাত মই ৰাস্তাৰ কাষতে পায়সখিনি থৈ ৰাস্তাৰ কাষত মুতিব ধৰিলোঁ। সেই সময়তে এটা কুকুৰে আহি পায়সখিনি আধা খাই পেলালে, সেইবাবেহে পায়সখিনি কম হৈ গ'ল। কি? তই মোক কুকুৰে খোৱা পায়স খোৱালি হাৰামজাদা? ৰহ, তোৰ মই চৰিয়াটো ভাঙি পেলাওঁ, ৰহ। ছাৰ, চৰিয়াটো ভাঙি নেপেলাব। আপুনি পায়সখিনি পেলাই দিয়ক, কিন্তু চৰিয়াটোত ৰাতি মায়ে মুতে, সেইটো আপুনি ভাঙি নেপেলাব। কি কলি? তই মায়ে মোটা চৰিয়াত মোক পায়স খোৱালি হাৰামজাদা?